मोनसे दुखुनांथाव खौरां खाफालाव गंसे देहा फाहामसालि मोनदोंब्लाबो साननाय बादि जाफुङासै गंसे गामियाव लुखानाय देहा फाहामसालि दंब्लाबो डाक्टर आरो नार्सनि मोखांखौ नुनो मोनाखिसै बे देहा फाहामसालियाव मुङाल' देहा फाहामसालि नाथाय बेरामि फाहामनायनि जेबो सुबिदा गैया गामिनि सुबुंफोरा ओनसोलनि मन्त्रि एमएलए नाव गाबख'नानै बे देहा फाहामसालिखौ मोनदोंब्लाबो दासिमबो नार्स डक्टर गैया बे थासारियानो नुजाथिदों बाक्सा जिल्ला बरिमाखा नयाबस्ति हालामनि बोरिखादङा गामियाव गामिनि रायजो राजाफोरा फोरमायनाय बायदिब्ला बे देहा फाहामसालिखौ थांनाय 2015 आरो 16 मायथाइयाव आबुं खालामदोंमोन नाथाय सोरखारनि देहा बिफाना बे देहा फाहामसालियाव सासेबो नार्स एबा डक्टर हराखिसै बेखौ लानानै ओनसोलनि रायजो राजाफोरा खौरांगिरिनि सिगाङाव जोबोद दुखु मोननाय फोरमायदों बे देहा फाहामसालियाव थाबैनो डक्टर नार्स दैथायहरनो रायजो राजाफोरा गोहोआव थानाय आसाम सरकार आरो बिटिआर सरकारनिसिम खावलायहरदों बे समाव बड'लेण्ड बुब्लिनि मोनसे खौरां মই যদি ক'ব যাওঁ এই মানে আমাৰ এই চাব চেণ্টাৰটো আমাৰ 15 আৰু 16 আমাৰ স্থাপিত হৈছিল মোটামুটি ধৰক এতিয়া 22 প্ৰায় 5-6 বছৰ হৈ গৈছে এতিয়ালৈ সেই ঘৰটো ঘৰে হৈ আছে কিন্তু এনেই দুই এটা মানুহ আহি কেতিয়াবা খবৰ লয় চৰকাৰী মানুহ যে ইয়াতে কিবা ডাক্তৰ নাৰ্ছ আছে নাই কিন্তু আজিলৈ কিন্তু বহুখিনি আমি যোগাযোগ কৰিলোঁ কিন্তু যোগাযোগ কৰি আমি হাৰি গৈছোঁ কিন্তু ইয়াতে কোনো নাৰ্ছ অহা নাই কোনো ডাক্তৰ অহা নাই আৰু এলেকাটো যিটো আজি 2 বছৰ আগত যিটো বেমাৰে মানে আলোড়নৰ সৃষ্টি কৰি থৈ গৈছে তাৰো পিছতো আমি এই নাৰ্ছ ডাক্তৰ পোৱাৰ কাৰণে আমি সক্ষম নহ'লোঁ গতিকে আৰু এই বিষয়টো আৰু কি কম ক'বা খুব দুখ লাগে আৰু কেনামলো আৰু মিডিয়া বা সাংবাদিকৰ আগত কেনাম এনেকৈ মানে ভাষণ ৰাখিম কিন্তু এতিয়া আমাৰ আলচি লাগি গৈছে মানে কওঁতে এতিয়া কথা হৈছে কি এইটো আমি আশা এৰা দিয়া নাই যদি আমাৰ ধৰক আজি আমাৰ ইয়াতে বিটিআৰৰ যিটো আমাৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ এই বাগানপাৰা সমষ্টিত আমাৰ এমএলএ ছাৰ আমাৰ কাতিৰাম ছাৰ আৰু আমাৰ এমএলএ আমাৰ এই যিটো ভূপেন বড়ো ছাৰ তেখেতসকলে কিন্তু এনে আহি কথা দি আছে যে আমাৰ অকল মানে মেডিকেল নহয় আমাৰ এই জেগাটোৰ যিটো আমাৰ এই পাগল দিয়াৰ যিটো গৰাখহনীয়া সমস্যা বা আমাৰ যিটো মেডিকেলৰ সমস্যা বা ডাক্তৰ আহা নাহা বা আমাৰ ৰাস্তা ঘাটৰ যিটো সমস্যা সেইটো কৰিম বুলি কৈ আছে কিন্তু আমি মানে আশা কৰি বাট চাই আছোঁ আৰু কিন্তু বৰ্তমান আগৰ পিৰিয়ডত কিন্তু আমি জনাম চেষ্টা কৰিলেও আমি ফলৱতী নহ'লোঁ কাৰণ কিয় নহ'লোঁ আমি খুব মানে অনিনয় বিনয় কৰি পেলাই এজন নাৰ্ছ বা এজন ডাক্তৰ পোৱাৰ কাৰণে আমি সক্ষম নহ'লোঁ এই চাব বৰিকাডাঙা গাঁও বুলি ক'লে পৰিয়াল মোটামুটি আমাৰ 700-800 আছে পৰিয়াল এই চিকিৎসাটো বৰ্তমান আমাৰ এই যি হেৰি আছে বাগানপাৰা মানে অসামৰিক চিকিৎসা আৰু সেই যিটো চুকুলীয়াটো এটা আমাৰ হেৰি আছে চাব চেণ্টাৰ ৰাস্তাটো মোটামুটি হেৰি হয় আৰু ব্যৱধান 4 কিলোমিটাৰমান হয় আৰু 4 কিলোমিটাৰ 5 কিলোমিটাৰ চৰকাৰক এতিয়া আহ্বান আমিতো জনাইছোঁ আগতে আৰু এইটো আজিও মানে এটা হয়তো এই সুযোগতে আজি মানে যিহেতুকে সাংবাদিক বন্ধুসকলক লাগ পালোঁ আজিও এটা মই মানে অনুনয় বিনয় কৰোঁ যে আমাৰ এতিয়া যিটো নতুন চৰকাৰ বিজেপি আৰু যিহেতুকে আমাৰ ইউপিপিএলৰ যিটো এলায়েন্স আমাৰ এই বিটিআৰত এতিয়াতো আমি শুনি আছোঁ যে বহুখিনি কামৰ এটা আশা গতিকে আমি এতিয়া বৰ্তমান এতিয়া এইটোও আমি আশা কৰি বহি আছোঁ যে এজন আমি এটা নাৰ্ছ বা এজন ডাক্তৰ আমি পাম আৰু যিটো আমাৰ মানে এমএলএ ছাৰ বা এমএলএ ছাৰ কমতে আমাৰ নদী গৰাখহনীয়া নিশ্চয় ৰদ হ'ব অলপতে আহি গৈছে আৰু সেইটো আশা কৰি বহি আছোঁ আমি बाइक अनसायगिरिफोरनि थाखाय मोनसे मोजां खौरां क'क्राझार जिडी र'ड एक्सिस बेंक साखाथियाव थानाय दावहारु अट' एजेन्सिया नोंथांमोननि थाखाय लाबोदों धामाका स्पेशल अफार खम बेसेनावनो नोंथांमोना बाजाजनि गुबुन गुबुन मडेलनि बाइक फाइनान्स खालामना नोंथांनि सिमांखौ जाफुंहोनो हागोन 13,800 रांनिफ्राय जागायना 19,500 रांजों नोंथाङा बाजाजनि गुबुन गुबुन मडेलनि बाइक जेरै प्लाटिना पालसार बायदि गुबुन गुबुन मडेलनि बाइक लानो हागोन बाइकजों लोगोसे बेसेन होनाङालासे मोनफागोन गंसे हेलमेट
बायगिरि बिथांमोना गोरलै राहाजों बाजाजनि फाइनान्स लिमिटेड नङाबा एक्सिस बेंक लिमिटेडआव फाइनान्स खालामनो हागोन। गोबांथार फोरमानलाइफोर गथायनो गोनांथि गैया। खालि फट' गांसे, पेन कार्ड, आधार कार्ड, भटार आइडि आरो सोलिबाय थानाय मोब्लिबनि बिल होयोब्लानो बे सुबिदाखौ लानो हागोन। गोबां मिथिनो थाखाय 8473883986 036612705550 9957644326 आव फन खालाम।